সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আমাৰ ঘৰে বাৰীয়ে হাবিয়ে জংঘলে এই ফুলবিধ একেবাৰে উভৈ নদী হৈ আছে, হয়নে বাৰু? আৰু আমাৰ বাৰীত যে ক'বই নালাগে, ইমানেই এবিধ ফুলৰ গছ আছে। আমি এই ফুলবিধক কথনা ফুল বুলি কওঁ। ঠাই বিশেষে ফুলবিধৰ নাম বেলেগো হ'ব পাৰে, আৰু আপোনালোকৰ অঞ্চলত বা ঠাইত ইয়াক কি বুলি জনা যায় কমেণ্ট কৰি জনাবচোন। এই কথনা ফুল ইমান বেছি আমাৰ বাৰীত আছে, তাকে ভাবিলোঁ আমি বৰ ভাজি খাওঁ। এই ফুলবিধ বৰ ভাজি খাব পৰা যায় আৰু খুব সুন্দৰ হয় খাবলৈ। সেইকাৰণে মই ভাবিলোঁ আজি কেইটামান বৰ ভাজোঁ, আৰু তাৰ কাৰণে মই লৈছোঁ 5 চামুচ বেচন আৰু 3 চামুচ পিঠাগুড়ি। বৰ বিশেষ একো মই ইয়াতে এড নকৰোঁ, কেইটামান মাত্ৰ কালজিৰা দিছোঁ, প্ৰয়োজন অনুসৰি নিমখ, অকণমান হালধি আৰু এচিকুটমান ৰঙা জলকীয়াৰ গুড়ি। তাৰপিছতে ফুলখিনি খুব সুন্দৰকৈ মই ধুই লৈছোঁ। আৰু আপোনালোকে যদিহে বিচাৰে তেতিয়াহ'লে ফুলকেইপাহ অকণমান মোহাৰি পেলাই এনেকৈ বেটাৰটোত দিও বনাব পাৰে। মই কিন্তু ফুলকেইপাহ এপাহ এপাহকৈ ভাজিম, তেনেকৈ হ'লে বৰটো খাবলৈও ভাল লাগে আৰু দেখিবলৈও বৰ ধুনীয়া হয়। তাৰপিছতে কি হ'ল, এই বৰ এনেকৈ মই ডোটো প্ৰস্তুত কৰি লৈছোঁ, বেটাৰটো প্ৰস্তুত কৰি লৈছোঁ। বেটাৰটো প্ৰস্তুত কৰোঁতে মই এটা কথা মন কৰিব দেই, তাতে মই ফুলিবৰ কাৰণে বেকিং ছ'ডা বা বেকিং পাউডাৰ এনেধৰণৰ একো ব্যৱহাৰ কৰা নাই। ইয়াতে মই এটা বস্তু দিছোঁ, এই যে বৰ ভাজিবলৈ কেৰাহীত তেল গৰম কৰিছিলোঁ, তাৰে অলপমান মই এই বেটাৰখিনি দি দিছোঁ। এনেকৈ দিলে কি হয় জানেনে, তেতিয়া খুব সুন্দৰকৈ আমি যিহৰে বৰ নাভাজো লাগে, সেই বৰটো খুব সুন্দৰকৈ ফুলে আৰু মচমচীয়া হৈ থাকে, দেৰিলৈকে মচমচীয়া হৈ থাকে। আৰু আপোনালোকে বাৰু গৰম গৰম ফুলা ফুলা বেঙেনা ফ্ৰাইটো দেখিছেনে? এই বেঙেনা ফ্ৰাইটো এই একেটা বেটাৰতে বনাই খাব পৰা যায়। বেঙেনা ফ্ৰাই হৈ একেটা বেটাৰতে বহুত কেইবিধ এনেকুৱা ফ্ৰাই বনাব পাৰি, আৰু যদি খোৱা নাই তেনেহ'লে এনেদৰে খাই চাব। একেবাৰে সহজ, বহুতৰে বেটাৰটোত এনেকৈ যেতিয়া কিছুমানে বেঙেনা ফ্ৰাই কৰে তেতিয়া কি হয়, অলপ পিছতে একেবাৰে কোমল হৈ যায়। কিন্তু এনেকৈ যদি বৰটো প্ৰস্তুত কৰা হয়, যিহৰেই নহওক লাগে, ৰঙালাও বৰ বনাব পাৰি, বেঙেনাৰ পাৰি, বিভিন্ন বৰ বনাব পাৰি। গতিকে এনেকৈ যদি এনেকুৱা বেটাৰটো প্ৰস্তুত কৰি যেতিয়া আপোনালোকে যদি বৰ ভাজে, তেতিয়া বহু দেৰিলৈকে মচমচীয়া হৈ থাকিব আৰু বস্তুটো ফুলি থাকিব। ইয়াৰ শব্দটো শুনিছেনে বাৰু? কিমান মচমচীয়া হৈছে। আৰু চাওকচোন, দেখাতেনেই মচমচীয়া লাগিছে, হয়নে বস্তুটো? আৰু বহুত দেৰিলৈকে ই মচমচীয়া হৈ থাকে। তেতিয়াহ'লে কথনা ফুলৰ বৰ এবাৰ ভাজি খাব দেই।